Good morning. আজি হয় 22 এপ্ৰিল Saturday. আজি কলেজ বন্ধ। এতিয়া ৰাতিপুৱা বাজিছে কেটা 9টা বাজিছে পুৰা আৰু মই ৰেডি হৈ গলো আৰু মই আজি যাম বুলি ভাবিছো মন্দিৰ কাৰণ বহুত দিন যোৱা নাই নতুন বছৰ বুলিও যোৱা নহল গতিকে মই গৈ আছো মন্দিৰ বলক আপোনালোকক লৈ যাওঁ এয়া মই মন্দিৰলৈ আহি পালো আৰু আগতে চাকি বাতিখিনি লৈ লৈছো চাকি বন্তি জ্বলাবলৈ আৰু মই আহিছো উজান বজাৰত থকা উগ্ৰতাৰা মন্দিৰলৈ বিৰাট ভাল লাগে ইয়ালৈ আহি আৰু চাওকচোন কিমান ধুনীয়া এটি পৰিৱেশ ইমান যে পবিত্ৰ লাগে কিছু সময় হ'ল এতিয়া 11টা মান বাজিছে চাগে তো মই গৈ আছো জেস্মিনৰ ৰুমলৈ তাইৰ ৰুমত আজি খানা খাম মাতিছে তো এইবিলাক কিবা কিবি লৈ ললো আৰু বহুত ৰ'দ 31 দেখাইছে বৰ্তমান তো মই গৈ লওঁ তাৰপিছত আপোনালোকক লগ পাম কথা ক'ব পাহৰি গৈছিলোঁ যোনটো মই আপোনাৰ যেতিয়া মন্দিৰ গৈছিলোঁ তো তেতিয়া মই ৰীল এটাও শ্বুট কৰিলোঁ আৰু ৰীলটো চাবলৈ হ'লে আপুনি মোৰ ইনষ্টাগ্ৰাম একাউণ্টত যাব লাগিব আৰু ইনষ্টাগ্ৰাম একাউণ্টৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম আশা কৰোঁ যে আপোনালোকে ৰীলটো চাব বুলি মই জেস্মিতাৰ ৰুমত পালোহি আৰু এয়া হ'ল মোৰ আউটফিট কাৰ্গো আৰু টি-শাৰ্ট আহিলোঁ মই জেস্মিতাৰ ৰুমত আৰু এইবিলাক লৈ আহিছিলোঁ খাই আছে পুৰা আৰু তাই মোক দেখাইছে দখনা আনিছে ঘৰৰ পৰা দখনা আনিব দিছিলোঁ তাই বড়ো হয় নাৰ্জাৰী আৰু পুৰা একগাল দখনা আনিছে ইমান ধুনীয়া ধুনীয়া আমি পিন্ধিম আৰু ৰীল বনাম আপোনালোকক দেখিব জেস্মিতাই এইফালে আকাংক্ষাও পালেহি গতিকে গোটেইকেইজনী লগ হ'লোঁ মই এতিয়া ষ্টাৰ্ট কৰিম তিল চিকেন বনাবলৈ আৰু গোটেইখিনি আমি লগ হৈ ল'লোঁ জেস্মিতাৰ ৰুমত আৰু এতিয়া তিল চিকেন বনাম মই যিহেতু আজি মন্দিৰ গৈছিলোঁ গতিকে মই ভেজ খাম কিন্তু ইহঁতৰ কাৰণে মই চিকেন বনাই দিছোঁ এইফালে জেস্মিতাই ঢেকীয়া আৰু যোনটো কণী বনাব গৈছিলোঁ সেইটো হৈ গ'ল আৰু এইফালে মই মাংস বনাই আছোঁ টাইম লাগিব আৰু আধাখিনি হৈ গ'ল এতিয়া লাষ্ট পৰ্যায় আৰু ব্লেক টিলটো দিব ওলাইছোঁ কলা তিল আহক চাব কেনেকৈ ধুনীয়াকৈ তিলখিনি নিজৰ ৰংটো দি দিব চিকেনখিনিত আৰু তিলটো বহুত ধুনীয়া গোন্ধাইছে গতিকে চাগে চিকেনটো ভাল হ'ব এহেঁতি ক'ব কেনেকুৱা হ'ব ৰ'ব এতিয়া মিক্স কৰি দেখাম কেনেকুৱা হয় কালাৰটো সেয়া হ'বগৈ আৰু পিছত দেখাম এয়া তিল চিকেন বনাই ৰেডি হৈ গ'ল আৰু ইহঁতে টেষ্টটো কৰিলে ভালো পাইছিলে খাই পিনে কিন্তু মই শ্বুট কৰিব পাহৰি থাকিলোঁ গোটেইখিনি ৰান্ধি হৈ গ'ল প্ৰথম আপোনালোকক দেখাই আছোঁ এইটো ঢেকীয়াৰ লগত কণী তাৰপিছত এইটো তিল চিকেন এয়া চালাড এইটো দাংবডি আৰু এইটো মোৰ ঢেকীয়া বিনা কণী আৰু এইটো জেস্মিতাৰ ঘৰৰ জলকীয়া চব খাম এতিয়া ৰাতি বাজিলে 10টা আৰু মই তাইক মেহেন্দি লগাই দিলোঁ ইমান ভাল লাগিছে ন মেহেন্দি ভালকৈ দেখাই দে ইমান ধুনীয়া হৈছে ভাল লাগিছে এতিয়া বাজিলে 10:13 আৰু এইখিনিতে মই ব্লগটো সামৰণি মাৰিছোঁ আৰু এইফালে তাই মেহেন্দি আঁকি দিলোঁ যোনটো দেখালোঁ আপোনাক লাষ্ট ক্লিপত তো যদি ব্লগটো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বাই বাই গুড নাইট